নমস্কাৰ, আজি কিছুদিন আগত এখন আশ্ৰমলৈ গৈছিলোঁ। বৰশিল আশ্ৰম। চাংখাৰীৰ নিচেই ওচৰতে আছে বৰগাঁও আৰু খৰিকত নামৰ গাঁও দুখনৰ মাজত অৱস্থিত। এই আশ্ৰমখনৰ বিশেষত্ব হ'ল এই শিলটো। এই শিলটো থকা ঠাইখিনিত 18 শতিকাৰ আগভাগত ইয়াতে খেতি পথাৰ আছিল। হঠাতে শিলটো আৱিৰ্ভাৱ হয়। শিলটোৰ আকাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা স্থানীয় ৰাইজসকলে অনুমান কৰে আৰু শিলটোৰ প্ৰতি মানুহৰ ভক্তিভাৱ জাগি উঠে। প্ৰথমতে ইয়াতে এজন সন্ন্যাসীয়ে ঈশ্বৰক ধ্যান কৰিবলৈ ল'লে। তেওঁক সহযোগ কৰিলে স্থানীয় ৰাইজে আৰু ক্ৰমান্বয়ে ইয়াতে স্থানীয় ৰাইজৰ সহযোগত এখন আশ্ৰম, ভগৱানৰ উপাসনাস্থলী নিৰ্মাণ হৈ উঠিল। আৰু ইয়াৰে আকৰ্ষণীয় উৎসৱ হৈছে দৌল উৎসৱ। দৌল উৎসৱ প্ৰতি বছৰে ইয়াতে ধুমধামেৰে পালন কৰা হয়। পৰিৱেশটো খুবেই ধুনীয়া। যদি ভিডিঅ'টো ভাল